বানপানী হয় আৰু এইটো বহুত ভাল মানে একদম তাৰমানে চিগুণ মোৰ কেতিয়া অন্তৰ কান্দি যায় যিতেন তাৰ মোৰ গোটা খেলা বস্তু মাক ডুব গৈছে বাৰিষা দিন প্ৰাণ পাই উঠে একদম জীৱনতে উঠে নমস্কাৰ মোৰ নাম তনবীৰ ৰামচন্দ্ৰ আগপিনে আৰম্ভ কৰোঁ তো গাইছ তাৰমানে আমাৰ ঘৰৰ গাঁৱত এটা জেগা আছে তাৰমানে বিখ্যাত জেগাহে সেইটো হ'ল আমাৰ হলাপাৰ তাৰমানে এই হলাপাৰটো হলা মানে কি জানে কালবাৰ বহুত মানুহ জানেও আৰু বস্তু মানে সেইটো চাইডৰ পৰা এইটো চাইডক লগি পানী আহে আৰু এতে আৰু মানে ইনকে আহি থাকে এইটো ৰাস্তাৰ ওপৰত আছে দিয়কচোন ইফালে এটা কালবাৰ আৰু এইটো বেলেগ ইউনিক বস্তু সেইটো হ'ল গৰমৰ দিনত তাৰমানে গৰমৰ দিনত বোলে এই বাৰিষাৰ দিনত কা জানে ইয়াতে মাছ ধৰে আৰু এই আমাৰ ইউনিক তাৰমানে চিষ্টেমত মাছ ধৰে আপোনালোকে ইয়াতে চাব পাৰে মোৰ বেকগ্ৰাউণ্ডত আছে তো ব'লক এতিয়া মই কেনেকৈ মাছ মাৰে আপোনালোকে হয়তো দেখাওঁ এই হলাপাৰটো তাৰমানে কালবাৰটো তাৰমানে একদম বাৰিষা দিনত প্ৰাণ পাই উঠে একদম জীৱনতে উঠে আৰু যিমানেই বেলেগ হৈ যায় মানে বাৰিষাৰ দিনত তাৰমানে একদম মানুহ লাইন থাকি যায় মানে মাছ কিনিবা মাছ চাবা আৰু কিন্তু এনে নাহে দিয়কচোন মোৰ বাহিৰে কোনোতে এই হলাপাৰটো চাবা আৰু সেইটো আমাৰ ঘৰ আৰু মই একদম পূৰ্ব আহি থাকোঁ তাৰমানে ইয়াক খবৰ চবৰ লওকচোন নাই তো এই ভাল লাগে কিন্তু আৰু যেন ৰ'দ দিয়ে তেতিয়া একদম ৰ'দ যেনেকৈ তাৰমানে আমাৰ এডাল গাছ আছে দেখোন থাকক আৰু একদম ফিউ লৈ থাকক আৰু দাদা মাছ মাৰিলে এতিয়া মাছটো আনিছে ৰ'ব চাওঁ ৰ'ব কি মাছ উঠছি আৰু মাছটো আনিলে আৰু এই দাদা মাছ চাওকচোন একেলগ মাছ উঠছি কিন্তু সৰু এটা ডাঙৰ উঠছি বাকী এটা সৰু আৰু এটা বাল্টিঙত তাৰমানে মাছ গেলা এটা জমা কৰি আছে দিয়কচোন এটাও কৰি আছে তাৰমানে ডাঙৰ মাছ গেলা এটা জীয়ে থৈ দিছে দেখছিনে আপুনি তাতেও আছে সৰু চাই জাল আৰু এইবাৰ পানী বহুত বাঢ়িছে তাৰমানে জালখন গোটা ডুব গৈছে অলপমান বাকী আছে তাৰমানে অলপমান ৰ আছে ওপৰত দেখি বাকী চব তলতে আছে মানে ৰাতি আৰু বৰষুণবিলাক না একদম ধাৰাসাৰ বৰষুণ দি আছে একেদিন আৰু মানে এতিয়া বানপানী হ'লে দিয়কচোন হলাপাৰটো তাৰমানে পানী হৈয়ে আৰুতো বহুত ডাঙৰ হলাপাৰটো আমাৰ আৰু আপুনি যেনে এখন পথাৰত দেখিছে এখন পথাৰত দিয়ক এখন বহুত ডাঙৰ পথাৰ না আপোনালোকে ইমাজিনো কৰিব নোৱাৰোঁ আৰু আমাৰ এটা বানপানী নহয় দিয়কচোন কাৰণে আপোনালোকে চাওকচোন তাৰমানে পানীখিনি ইমান দূৰত আছে তাৰমানে ৰাস্তাতকৈ আমাৰ গাঁৱত বানপানী নহয় আৰু এইটো বহুত ভাল মানে একদম তাৰমানে চিগুণ আৰু অলপমান পৰা ক'ত যোৱা যি ধাৰাসাৰ বৰষুণ দি আছে তথাপি আমি ভাল কৰোঁ তামোলটো প্ৰশ্ন নাই এই নালা নৰ্দমান উঠছে নলবাৰীটো দিছে আমি বৰ সুখত আছোঁ কিন্তু আৰু পানী উঠছি নেকি আৰু আমি এতিয়া কামনা কৰোঁ কি চবৰে তাৰমানে চবৰে বানপানী নহওক তাৰমানে বানপানী হ'লে যি কষ্ট হয় আৰু আপোনালোকে ভাবিবই নোৱাৰে মানে যোনে যদি বানপানীত না সেইটো দুখটো বুজি নাপায় মই বুজি পাওঁ কাৰণে মোৰ লগত হালা হৈছে দিয়কচোন টানত থকাৰ কি হৈছিল জানে মই এতিয়া কাহিনীটো কওঁ একদম শ্বৰ্ট কাহিনী তাৰমানে আমাৰ তাৰমানে ঘুমাইছিলোঁ চবে মই মাৰ লগত ঘুমাইছিলোঁ দাদা ঘুমাইছিল মই তাতে পানীত অলপমান ধুংকৈ তাৰমানে শুনা পালোঁ পানীৰ মাত যেতিয়া মা উঠিলে তাৰপিছত পানী দেখোন তাৰপিছত মাক কান্দি দেখোন তাৰমানে বিয়াৰ কইনাৰ দৰে কিয় তাৰমানে হাঁহিও উঠছে কি কৰিব মাক কান্দি তাৰমানে দুখ নালাগে তাৰমানে সেই যোনটো টাইমত কান্দিছে তাৰমানে সেই অলপ দুখ লাগে কাৰণে কাপোৰত দেখি তাৰমানে মাৰ বহুত কাপোৰ হৈছিল তাৰমানে আৰু ইয়ালা বহুত হৈছিল আৰু বহুত দামী হৈছিল সেইকাৰণে কান্দিছে দিয়কচোন আৰু গোটা বক্স পালিংটো গোটাই গৈছে আৰু মোৰ এলাখনত দেখি দুখ লাগে আৰু বানপানী হৈছে তাৰমানে আমাৰ ঘৰতো দুখ মোৰ কেতিয়া অন্তৰ কান্দিছে জানে যিতেন তাৰ মোৰ গোটা খেলা বস্তু মাক ডুব গৈছিল বাপ্পা পৰিস্থিতি হৈছিলে তেতিয়া তাৰ আমি তাৰমানে ভাড়া লাগিছিলোঁ তাৰমানে তেতিয়াৰ পৰা আমি নলবাৰীৰ পৰা টাউনৰ পৰা গুচি আহিছোঁ দিয়কচোন তাৰমানে সেইটো মনত পৰিলে তাৰমানে বাপ্পা গাটো একদম ভৰিৰ পৰা একদম মাথালৈকে সিৰিৰে আহে গাটো আৰু কিমান জেগাত বানপানী হৈছে কিন্তু আমাৰ গাঁৱত বানপানীয়ে নহয় কি কৰা যেনে আনা আৰু একদম যেন মই যেতিয়া কাহিনীটো ক'লোঁ সেই কাহিনীটো যেতিয়া বানপানী হৈছিল আমাৰ এতিয়াও না ইয়াতে হলাপাৰটোতো এতিয়া তাৰমানে পথাৰে কাৰণ পথাৰৰ পৰা খাল হৈ যায় মই আল্লাহ ভগৱানে
শুক্ৰিয়া আদায় কৰিছোঁ কাৰণে মানে আমাৰ যি বানপানী হোৱা নাই আমি অনুকৰ আছোঁ কিন্তু আৰু এইটো কামনা কৰোঁ কি আৰু ক'তো বানপানী নোহোৱাকৈ জানে বহুত কষ্ট হৈ দিয়ক বাপ বেলেগ হৈছে দিয়ক কষ্ট আপোনালোকৰ পৰিৱেশ চাই লওকচোন এই বৰষুণৰ দিনতো তাৰমানে এনেটো গৰম বন্ধুতটো একদম বেছি মানে গৰমততো বেছি ভাল লাগে তাৰমানে তাতে একদম তো সেই ভাল লাগে তাৰমানে আৰু বৰষুণ দিয়াতেতো আপোনালোকৰ পৰিৱেশটো চাবই পাৰে কি ধুনীয়া একদম চাফ চিকুণ হৈছে একদম বগা আহিছে পথাৰখন একদম কি একদম পাহাৰ ভাল লাগিছে একদম ইয়াতে একদম বগা ওপৰতো বগা মাজত গ্ৰীণ অলপ আছে সেইটো হ'ল গাছ আমাৰ গাঁৱত গাছ আছে কিন্তু পাহাৰ পাহে কিন্তু পাহাৰ নাই আকৌ দিয়ক পাহাৰটো আমি মিছ কৰিছোঁ অলপমান কিন্তু আমি যিখিনি পাইছোঁ সেইখিনি লৈ আমি শুক্ৰিয়া আদায় কৰোঁ আৰু আমাৰ ঘৰৰ কাষতে অংকিত দাদাহঁতে আছে অংকিত দাদাহঁতে এটা খেতি কৰিছে তাৰমানে আমাৰ পথাৰতে হলাবাৰৰ কাষত মানে চাওকচোন এইটো কি বস্তু আৰু এই খেতিটো কি কওকচোন আৰু মই আপোনালোকক নকওঁ আপোনালোকে কমেণ্টত কওঁ মই জানো কিন্তু মই নকওঁ আপোনালোকে মই যোনটো ষ্টাইলত কৈছোঁ আপোনালোকে এনেকৈ নাভাবিব কি মই নাজানো মই জানো এইটো কি খেতি আৰু আপোনালোকৰ ৱেইট কৰিতে নেক্সট ভিডিঅ'লৈ কি কাৰণে মই সময় টাইম পালি মতে ভেল চলাম পানীটো পানী থাকিব দিয়ক এইটো পানীটো টেনশ্যন নলওঁ কিন্তু আৰু ভেলৰ মজাটো মই নাজানো সেইকাৰণে মই মজাটো লৈ যাম সেইকাৰণে মই আব্বাৰ বয়সত তাতে জানে দিয়কচোন আব্বাহঁতো উঠছি তাৰমানে ভেলত মই উঠিব নাই সেইকাৰণে মই নুঠাকৈ হ'ব না মোৰতো উঠিব লাগিবই মই সেইকাৰণে উঠিম আৰু গতিকে মই এটা এই হলাবাৰো আমাৰ মাছ ধৰাৰ ওপৰত এটা সৰু চাই ভিডিঅ' বনাই দিলোঁ তো এই ভিডিঅ'টো এডান কৰোঁ তো এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিওঁ বাই